ইয়াত নাহিবা গম পোৱা নাই য'ত গৰু চুৰ কৰিবা তোমাক নামঘৰ সোমাব আহিছা গাড়ী কেনেকৈ গাড়ী অহা নমস্কাৰ বন্ধুসকল সকলোকে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু বহুত দিন ভিডিঅ' চিডিঅ'বিলাক অলপ দেৰি আছে কিয়নো মই শ্বৰ্ট ফিল্ম এখনৰ লগত অকণমান জড়িত হৈ আছোঁ। এয়া শ্বৰ্ট ফিল্মখনত চাকু এখন লাগে, তাৰ কাৰণে পাপাই ঘৰতে চাকু এখন বনাই আছে। সেইখন সোনকালে আপোনাক দেখা পাব। এই দায়ে নামঘৰত সোমাবৰ কাৰণে এয়া দেখিছে ধুনীয়াকৈ চুৰিয়া পিন্ধি লৈছে। মনে মনে ভিডিঅ' কৰি আছিলোঁ, দায়ে গমেই নাপায়। তাকে অকণমান দেখাইছোঁ আৰু গোটেইকেইজনে কেমেৰামেন যোনজন সেইজনো নামঘৰত সোমাব। সিও লাহেকৈ চুৰিয়া টুৰিয়া পিন্ধিছে। আজি কি কৰোঁ কি নাই কৰা চব আপোনাক দেখাই থাকিম। চাই থাকক ভিডিঅ'টো একদম লাষ্টলৈকে। দাইক বৰ ধুনীয়া লাগিছে, এতিয়া গম পাই যাব মই ভিডিঅ' কৰিছোঁ বুলি গম পাই গ'ল। এতিয়া যাম লাহেকৈ নামঘৰত। কেনেকুৱা লাগিছে জনাওকচোন অকণমান। এই নামঘৰত সোমাবৰ কাৰণে গাটো তিয়াই লৈছে বেচে হয় এতিয়া গা ধুব ইয়াতে ধুব বছ মায়ে দিছে চাদৰ পিন্ধিবই সেইটো কাৰণে পাৰি বছ এতিয়া পিন্ধি লওক। চৰি কি বুলি কয় ধুই লওক, ধুই মেলি এখন পিন্ধক আকৌ লগ পায়। তাত ৰোল কৰিবৰ কাৰণে চুৰি এখন লাগে বুলি কৈছিলে। পাপাক কোৱা বেছি দেৰি হোৱা নাছিলে, আধা ঘণ্টাৰ ভিতৰত কাঠ কাটি মেলি আনি চাকু টাইপৰ হৈ গৈছে। দেখিছে পাপাই ধেমালি কৰিছে। এজন আমাৰ হেৰিক মানে এখন কি পিন্ধিছা? এখন আপোনাৰ তেখেতৰ দীপংকৰ দাৰ মাকৰ চাদৰ হয়, মেখেলা মেখেলা বুলি ভাবিব পাৰে আপোনাৰ বঢ়িয়া। এয়া আমাৰ হেৰি মাৰিছে মোক মই কাচোন মানে এতিয়া পিন্ধাই আছে কাচোন ডিজাইনাৰ হয়। এই আমাৰ গৰু চুৰ নামঘৰত পৰা চিটটো ওলাইছে হয়। কি চুৰ কৰিছিলা তুমি? গৰু চুৰ কৰিছিলে। গৰু কেইটা? দুটাই নিছিলে কিন্তু ধৰা পৰিলে। কেলৈ কৰিছিলা? পইচা নাছিলে। তুমি কাম কৰিব পাৰা ন? মই একদম কাম কৰিব একদম মন নাযায়। তুমি এতিয়া থানাত থাকা, জেলত থাকিবা তুমি। আজি এবাৰ কৰিবা হা নকৰা? শ্বৰ্ট ফিল্ম আগতে দিলোঁ ন। এইজন মেইন আপুনি কিহত ফচিলে? তোমাৰ গুৰুজন এজন হয় নাই? সেয়ে কৈছিলে। ঘৰ ক'ত ঐ ভাইটি? ছাগলী চোৰ। ঘৰ ক'ত? এইবোৰ কি ঐ এইফালে চা ঐ গৰুৱা তিনিআলি। কি কিহত ফচিলা? আলু চোৰ। এতিয়া ধুনীয়াকৈ চুৰিয়া পিন্ধি মেলি নামঘৰত শ্বুটিং কৰা হ'ব। তাৰ কাৰণে ওলোৱা হৈছে, বাইক চাইক লৈ লোৱা হৈছে। ই কেমেৰা কৰিব, দাই এতিয়া বন্তি জ্বলোৱা ৰোলটো কৰিব। এতিয়া পিছে পিছে মই অকণমান গৈ আছোঁ আৰু ধেমালি কৰি আপোনালোকক দেখাওঁ বোলো। বতৰটো আজি অলপ ডাৱৰীয়া। সিহঁতি অহাৰ পৰা ষ্টাৰ্ট নকৰিলোঁ আৰু মই বিশেষ গম পোৱা নাছিলোঁ এতিয়া আমাৰ ঘৰত আহিব বুলি। তাৰ কাৰণে ইয়াতে হেৰি আছে কিবা বাছ এটা আলু চুৰ কৰিছিলে। এইটো আলু চুৰ। আশীৰ্বাদটো ভালকৈ দি দিবা বাবা, নেক্সট টাইম নকৰিবা হা। তুমি যে ইয়াত নাহিবা গম পোৱা নাই য'ত গৰু চুৰ কৰিবা তোমাক নামঘৰ সোমাব আহিছা গাড়ী কেনেকৈ গাড়ী অহা গৰু চুৰ কৰিবা কমাই খাবা, হাজিৰা কৰি খাবা। চুৰ কৰিব আহিছে, শ্বুটিং কৰিব আহিছে, চলাই নাই না দেখিছে ই এটা এইটো দোকানৰ পৰা চলাই আনিছোঁগৈ। সিহঁতি বন্তি এতিয়া সেই চুৰ আছে হা। ই এতিয়া লাষ্ট কৰিছে এইফালে মোক কোৱা দম আছে এনেই আহিছে চলাই এতিয়া দোকানৰ পৰা মই কিনি আনিবলগীয়া হৈছে। মোকতো চিনি পায় আপোনালোকে। গাড়ীখনে প্ৰব্লেম দিছে, তাৰ কাৰণে ঢাকি দিছে। পিতাইও লাগি দিছে, খালি পাপা ভাগৰ চলি নাই। আপোনাৰ
এজন মোবাইল টিপি থকা আমাৰ প্ৰডিউচাৰ হেৰি হয় অনাৰ হয় তেখেতক আমি এতিয়া গাড়ী ঠেলিবলগীয়া হৈছে তেখেতৰ কাৰণে এই যাম প্ৰডাকশ্যন অনাৰ হয় দেখি যায় এইবোৰ কি কৰি আছে সহায় বোলা বস্তুটো অলপো নাই তেখেতৰ দীপাংকৰ পঢ়িছা কিবা এটা কৈ দিয়া ৰাইজক পাপাই পঢ়িব কৈছে আপোনালোকেও পঢ়িব আকাশ সঁচাকে নোৱাৰে কিমান কষ্ট হয় কিমান এংগেল মিলাব লাগে ৰেডি ৰেডি একচন ষ্টাৰ্ট ওকে বলছো হেসিল দা হলো ওকে মামা একচন করে বলি নমস্কার একচন আমাৰ ঘৰত কৈ মেলি হৈ গ'ল এতিয়া ডাইৰেক্ট গা ধুৱাবলৈ ওলাইছোঁ এই লাহেকৈ বেগত কেমেৰা চেমেৰা ভৰাই ল'লে গৈ আছোঁ বাছ লগ পাই আছোঁ কি হয় চাওঁ এতিয়া ডাইৰেক্ট গা কেনেকৈ ধুৱে হয় নাই তাই কেনেকৈ চাব লাগিব তাইক বাছ আমি তাত ধুনীয়াকৈ এনেকৈ গৈ আছোঁ আৰু নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আজি এহেঁতি আহি গ'ল আমাৰ ঘৰলৈ ভিডিঅ' শ্বুটিং কৰিবৰ কাৰণে এহেঁতি অহাৰ পৰা আপোনালোকৰ ভিডিঅ'ত নেদেখালোঁ এতিয়া গৈ আছোঁ ডাইৰেক্ট গা ধুৱাবলৈ আমি তিনিটা গৈ আছোঁ মোৰ পাপা আগত গৈ আছে হয় নাই চাব ভিডিঅ' চাই কেনেকুৱা হ'লে ক'ব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু চিনেমাখন আহি আছে শ্বৰ্ট ফিল্ম হয় আৰু মই লাহেকৈ আপোনালোকে সেইবিলাক চব দি দিম ত' অকণমান দেখাই দিছোঁ কোৱা দীপাংকৰ চেনেল আপোনাৰ চেনেলত গোটেইখিনি লিংক চিংক চব দি দিম খা খবৰ দি থাকিম কি হৈছে কি নাই আমাৰ গোটেইখিনি দি থাকিম বাছ আপোনালোকে অকল চাই থাকিবলৈ হ'ল আৰু ইয়াত এতিয়া ডাইৰেক্ট গা ধুৱাম গা ধোৱাৰ পিছত আমাৰ যে এই ধনহঁতৰ ঘৰলৈ যাম হয় নাই এই ধন যে লাইক কৰিব শ্বেয়াৰ কৰিব বেল বুটামটো টিপি দিব বাছ হৈ যাব আপুনি কেইবা বাল্টিও সেই পানী ঢালিব লাগিব ইমান এলেহুৱা নে হা ৰুমত থাকিলেতো গায়ে নোধোৱে চাগে হয় নাই মই ভবা নাছিলোঁ আকৌ এইবোৰ কঁঠাল খাব নেকি কোনোবাই এনেই এইবোৰ ছাগলী কাণ থৈ দিছে আঠা লাগে বুলি চলো চেণ্ডেল কৰি লওঁ এটা চলো ডাক পিছফালে এনেকৈ টেবুলৰ ওপৰত গা ধুই থকা শ্বট অলপ লোৱা হ'ল আৰু গোটেইডোখৰ ভিডিঅ' কৰিলোঁ কিন্তু দেখাবলৈ নেদেখাওঁ আৰু মনে মনে কৈছোঁ ৰেডি 3 2 1 গো ফটোৱা হৈ থাকিলে এইখিনি হৈ গ'ল তাত গা চা ধুই অহাৰ পিছত আমাৰ ঘৰত বহি পিনি মাইক্ৰফোনটো পালে তাৰ কাৰণে অকণমান জমনি ভিডিঅ' বনাইছিলে মই অভিমানী একে চবাই কিবা এটা লগাইছে সেইটোখনকে ই পূৰা কৈ আছে হাঁহি দিয়া কৈ আছে